ভয়ংকৰ এক দ্ৰুতগতিত বৃদ্ধি পাব ক'ৰ'নাত সংক্ৰমণৰ সংখ্যা সলনি হৈছে ক'ৰ'নাৰ চৰিত্ৰ অধিক দ্ৰুতগতিত বিয়পিব নতুন চৰিত্ৰৰ ক'ৰ'না ভাইৰাছ এক ভয়ংকৰ অৱস্থাৰ দিশে সমগ্ৰ বিশ্ব মানৱ শৰীৰত ফলপ্ৰসূ নহ'ব ক'ৰ'নাৰ ভেকচিন বহু আগতেই ক'ৰ'নাই সলাইছে নিজৰ ৰূপ সমগ্ৰ বিশ্বত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব এই ভাইৰাছে ইতিমধ্যেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভাইৰাছে অতি শোচনীয় হৈ পৰিব মিউটেশ্যনৰ ফলত নতুন ৰূপ লোৱা ক'ৰ'না ভাইৰাছে আৰু এই কথা প্ৰকাশ কৰিছে নিউ মেক্সিকোৰ লছ আলমণ্ডছ নেশ্যনেল লেবৰেটৰীৰ বিজ্ঞানীসকলে উল্লেখ্য যে এই ভাইৰাছৰ পৰিৱৰ্তন হৈছিল প্ৰথমবাৰৰ বাবে ইউৰোপত ফেব্ৰুৱাৰী মাহৰ পৰা দ্ৰুতগতিত এই ভাইৰাছ আমেৰিকালৈ আৰু ইয়াৰ পাছত সমগ্ৰ বিশ্বতে বিয়পি পৰে ইতিমধ্যে এই সমগ্ৰ বিষয়টোৰ ওপৰত ধাৰাবাহিক গৱেষণা অব্যাহত ৰাখিছে নিউ মেক্সিকোৰ লছ আলমণ্ডছ নেশ্যনেল লেবৰেটৰীয়ে আৰু ৩৩ পৃষ্ঠাৰ এখন গৱেষণা পত্ৰও প্ৰকাশ কৰিছে গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি বৈজ্ঞানিক ভাষাত ক'ৰ'না ভাইৰাছক SARS-CoV-2 হিচাপে চিহ্নিত কৰা হৈছে এই ভাইৰাছত আক্ৰান্ত হৈছে 4 মিলিয়নৰো অধিক ব্যক্তি 4 মিলিয়নৰ ভিতৰৰ ৬,০০০টা নমুনাক লৈ গৱেষণা লেবৰেটৰীটোৰ এই ভাইৰাছৰ ১৪বাৰ পৰিৱৰ্তন হৈছে ভাইৰাছৰ জিনত থকা RNA-ৰ ৩০,০০০ বেছ পেয়াৰত ধৰা পৰিছে এই পৰিৱৰ্তন আৰু এয়া প্ৰকাশ পাইছে ডিউক ইউনিভাৰ্চিটি আৰু ইংলেণ্ডৰ ইউনিভাৰ্চিটি অৱ শেফিল্ডৰ গৱেষকসকলৰ সহযোগত লছ আলমণ্ডছ লেবৰেটৰীত চলোৱা গৱেষণাত উল্লেখ্য যে D6140ৰ পৰিৱৰ্তনক আটাইতকৈ ভয়ানক আখ্যা বিজ্ঞানীসকলৰ D6140 মানুহৰ দেহলৈ সংক্ৰমিত হ'বৰ বাবে অতি কম সময়ৰ প্ৰয়োজন উল্লেখ্য যে লছ আলমণ্ডছ লেবৰেটৰীয়ে সকলোকে সকিয়নি প্ৰদান কৰি কয় যে সম্প্ৰতি প্ৰস্তুত কৰি থকা ভেকচিনসমূহৰ মানুহৰ দেহত অধিক ফলপ্ৰসূ নহ'বও পাৰে কাৰণ প্ৰতিটো মুহূৰ্ততে চৰিত্ৰ সলনি হৈ আছে ক'ৰ'নাৰ অৱশ্যে বৰ্তমানলৈকে পূৰ্বৰ তুলনাত এই ভাইৰাছ অধিক ক্ষতিকাৰক বুলি প্ৰমাণিত হোৱা নাই ক'ৰ'নাৰ চৰিত্ৰ যিমান সলনি হৈ থাকিলেও মানুহে অৱলম্বন কৰিব লাগিব সাৱধানতা যিহেতু ই এটা ভাইৰাছ আৰু এই ভাইৰাছক ৰোধ কৰিবৰ বাবে বৰ্তমানেও কোনো ধৰণৰ প্ৰতিষেধক ওলোৱা নাই গতিকে আমি ক'ৰ'না ভাইৰাছৰ মাজতে জীৱন চলাই নিবলৈ নিজকে সাজু কৰিব লাগিব